নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত অহা 27 তাৰিখে হ'বলগীয়া পৰীক্ষাটোক স্থগিত ৰখা হৈছে। হয় বন্ধুসকল, যোৱাকালি এটা অফিচিয়েল নটিফিকেশ্যন আহিছে আৰু সেইটো আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ। হয় বন্ধুসকল, এইটো আপোনালোকে দেখা পাইছে DHSFW অফিচিয়েল নটিফিকেশ্যন। ইয়াত লিখা আছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ এছাম অফিচিয়েলি ৰিলিজ এডমিট কাৰ্ড ফৰ দ্য ৰিটাৰ্ণ OMR টেষ্ট কম্পিউটাৰ ফিল্ড ইভেলুৱেশ্যন ৱৰ্কাৰ LD এছিষ্টেণ্ট ফিল্ড ৱৰ্কাৰ ছ'চিয়েল ৱৰ্কাৰ এণ্ড গ্ৰেড 4 এইকেইটা পোষ্টত ওলাইছিলে আৰু এইটো এডভাৰটাইজ নাম্বাৰ আছিলে আপোনালোকৰ। আৰু ইয়াত তলত লিখা আছে যে DHSFW গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম পোষ্টপেন অৰ্থাৎ স্থগিত ৰখা হৈছে। আৰু ইয়াৰে আপোনালোকৰ যোৱাকালি এটা অফিচিয়েল নটিচ জাৰি কৰিছিলে। এইখনেই অফিচিয়েল নটিচ, ইয়াতে আপোনালোকৰ সকলোবিলাক কথা লিখা আছে আৰু এইখন মই আপোনালোকক জুম কৰি দেখুৱাব নোৱাৰিম। আৰু ইয়াতে আপোনালোকৰ ছিগনেচাৰ আছে মল্লিকা মেধি ACS অফিচাৰৰ। আৰু এইটো 24 তাৰিখে ৰিলিজ হৈছে, যোৱাকালি ৰিলিজ হৈছে বন্ধুসকল। আৰু কিহৰ কাৰণে স্থগিত ৰখা হ'ল এইটো আপোনালোকক মই কওঁ। অহা 27 তাৰিখ ৰবিবাৰে অসমৰ 70টা সংগঠনে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব। সেইকাৰণে এক্সামটো স্থগিত ৰখা হ'ল। আৰু এক্সাম কেতিয়া হ'ব তাৰ এতিয়া একো নটিফিকেশ্যন অহা নাই। হয় বন্ধুসকল, আৰু এই নটিফিকেশ্যনৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপুনি ডাউনলোড কৰিব পাৰিব। থেংক ইউ বন্ধুসকল, DHS তথা অন্য কিবা চাকৰিৰ আপডেট পাবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মই দিয়া আপডেটবোৰ আপুনি আগতীয়াকৈ লাভ কৰে। থেংক ইউ।